স্বৰ্গীয় লাইছমা স্বৰ্গাৰী মেমৰিয়েল প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টৰ আজি ফাইনেল খেল আছিলে। আজি আমি জুবিন গাৰ্গ তেখেতৰ সোঁৱৰণত আমি সকলোৱে এটা সিদ্ধান্ত লৈ আমি খেলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সঁচা অৰ্থত চাবলৈ গ'লে আজি হাজাৰ হাজাৰ দৰ্শক 20,000তকৈ অধিক দৰ্শক হৈছে। খুব সুন্দৰ খেল হৈছে আৰু এই সুন্দৰ খেলত ফাইনেলত 5 গ'ল দি আমাৰ মাজুলী কাৰচাং FC-য়ে উইনাৰ হৈছে। শুভেচ্ছা জনালোঁ তেখেতসকলক। আৰু খুব সুন্দৰভাৱে ইমান মানুহ তাৰ পাছতো সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে চিমেণ্ট চাপৰি আমাৰ ক্ৰীড়া সন্থাৰ আমাৰ কাৰ্যকৰ্তা আৰু মুৰব্বীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ খেলবোৰ এনেকৈ আগুৱাই যাওক আৰু আমি আজি এক প্ৰকাৰ দুখৰ মাজতো আমি খেলটো খেলাওঁতে আমি এটা কথা সোঁৱৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে ফুটবল ভাল পাইছিলে, নিজেও খেলিছিলে, প্ৰমোট কৰিছিলে আৰু খেলুৱৈসকলক সদায় প্ৰমোট কৰিছে। মই সদায় লক্ষ্য কৰোঁ একেবাৰে নিজৰ নিচিনা হিমা দাসকে হওক, লভলীনাকেই হওক, আৰু যিমান খেলুৱৈ হওক চবকে নিজৰ নিচিনা ভাবি আৰু সুৰো দিছিলে গানবোৰত এক প্ৰকাৰ চাবলৈ গ'লে। সেইকাৰণে আজি এক প্ৰকাৰ ৰাইজ ইম'চনেল হৈ আছে, তথাপিও খেলটো সুন্দৰভাৱে উপভোগ কৰিছে আৰু এটা সুন্দৰ পৰিৱেশত খেলটো সমাপ্ত হ'ল। আশা ৰাখিছোঁ অহাবাৰ ইয়াতকৈ ভাল খেল হ'ব। খালি আমাৰ এটা সৰু এটা আমি সমস্যা দেখিছোঁ, এই ফিল্ডটো জোৰাকৈ নাই। ফিল্ডটো যদি আৰু ধুনীয়া ডাঙৰ হয় আমি তেতিয়া ইয়াতকৈ আৰু দৰ্শক পাম। এটা পৰিকল্পনা আমি ক্ৰীড়া সন্থাৰ লগত চিমেণ্ট চাপৰি ক্ৰীড়া সন্থাৰ লগত যুৱ সমাজৰ লগত আলোচনা কৰি আছোঁ। নতুনকৈ তাতে আমি এই আপোনাৰ পলিটেকনিকৰ ওচৰতে এটা নতুন ফিল্ড ডেভেলপ কৰি আছোঁ। তাত যদি আমি ডাঙৰ ষ্টেডিয়ামটো কৰি ল'ব পাৰোঁ, আমি মুখ্যমন্ত্ৰী এইবাৰ আহিব, মুখ্যমন্ত্ৰীক আমি দাবী কৰিম বুলি আশা বা আমি অনুৰোধ জনাম বুলি আশা ৰাখিছোঁ যে এটা ষ্টেডিয়াম হওক তাত, আৰু সেই ষ্টেডিয়ামটো জুবিন গাৰ্গৰ নামত আমি নামাকৰণ কৰি খুব ভাল ফুটবল ষ্টেডিয়াম এটা যদি কৰিব পাৰোঁ। আৰু আপোনালোকে নিজেই লক্ষ্য কৰিছে ইয়াতকৈ যদি ফেচিলিটি আমি গেলেৰী দিব পাৰিলোহেঁতেন, ইয়াতকৈ ডাবুল দৰ্শক হ'লেহেঁতেন। আৰু খেলত যদি আমি মানুহখিনিক জড়িত কৰাব পাৰোঁ, নতুন প্ৰজন্মক জড়িত কৰাব পাৰোঁ, আকৰ্ষিত কৰিব পাৰোঁ, তেতিয়া এটা ড্ৰাগছ মুক্ত আৰু এটা সুন্দৰ সমাজ, আমি সুস্থ সমাজ, সুস্থ যুৱ মানসিকতা আমি গঢ় দিব পাৰিম। আশা ৰাখিছোঁ আমি এটা সপোন চাইছোঁ এনেকুৱা এটা ডাঙৰ ফুটবল ষ্টেডিয়াম পতাৰ কাৰণে। সপোনটো বাস্তৱ হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 তাৰিখে আহিব, আমি আমাৰ ফালৰ পৰা প্ৰচেষ্টা চলাম। থেংক ইউ ছাৰ।